हेलो फ्रेंड्स की खबर भाले आसेने आशा करूँ आपनालोकर भाले सकलोरे আজি बहुत दिনৰ মূৰত আকৌ এটা ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছো পূজা ভালে ভালে চালে চাগে আমিও চালো টাইমে পোৱা নাছিলো ভিডিও দিম বুলি ভাবো কিন্তু টাইম নেপাও আৰু ভাল কনসেপ্টটো নেপাও দিবৰ বাবে এনে ঘৰুৱা দিও মই ভাল নাপাও বৰ বেছি এটা এতিয়া আজি ছাগলী মাংসৰ এটা ৰেচিপি লৈ আহিছো আপোনালোকৰ মাজলৈ বলক ৰেচিপিটো ষ্টাৰ্ট কৰোঁগৈ তোমালোকে চাই থাকাখন মই বনাওঁগৈ দে বলক এতিয়া বনাবলৈ যাওঁ ৰেচিপিটো स्टार्ट करूँगै एया मांस धुई मिली रेडी कर थैसु एतिया यात मैं मसला सानी फार्स्टते मैं यात मीट मसला दिसु एवरीडे मीट मसला यूज करिसु मैं तार पाछते यात अलपमान काश्मीरी मिर्च दिसु আৰু অলপমান হালধি দিছো অলপমান মিঠাতেল দিছো বেছি নহয় অলপমান দিছো আৰু সোৱাদ অনুযায়ী নিমখ দিছো এতিয়া এইখিনি ভালদৰে মিক্স কৰি মই অলপ টাইমৰ বাবে ফ্ৰিজত ৰাখি দিম মছলাখিনি হনা হৈ গ'ল আনি পিনি মই অলপ টাইমৰ বাবে ফ্ৰিজত ৰাখি দিম এতিয়া মই বাকিবিলাক ৰেডি কৰি লৈছো এয়া পিয়াজ কাটি লৈছো তিনিটা ডাঙৰ ডাঙৰ আদা নহৰু পেষ্ট কৰি লৈছো আৰু এয়া আলু কাটি লৈছো দুটা এফালে লং লৈছো অলপমান পাঁচফোৰণ লৈছো এফালে ডাঙৰ এটা ইলাচি লৈছো তাৰপৰা সৰু লৈছো ইলাচি আৰু দালচেনি লৈছো গৰম হ'বৰ বাবে এতিয়া মই দিছো এনেদৰে লৰাই অলপ টাইমৰ বাবে মই গৰম কৰি লৈছো গৰম কৰা হৈ গ'ল আমাৰ ঘৰত পটা নাই সেইবাবে মই বেলনাতে পিচিব লৈছো আৰু ইমান কম মছলা মিক্সিত পিছাৰো সম্ভৱ নহয় সেইবাবে মই বেলনাতে এই মছলাখন পেষ্ট কৰি লম এতিয়া মই কেৰাহীত তেল দি দিছো অলপ টাইমৰ বাবে গৰম হ'বলৈ ৰাখি দিছো তেল অলপ সৰহকৈ দিছো তেল অলপ সৰহ হ'লে ছাগলী মাংস ভাল লাগে এতিয়া তেলখিনি গৰম হৈ লওক এতিয়া মই আধা চামুচ চেনি দিছো চেনিখিনি এনেদৰে গৰম হ'বৰ বাবে দিছো ৰঙা হোৱালৈকে চেনিখিনি এনেদৰে গৰম হ'বলৈ দিম চেনিখিনি ধুনীয়াকৈ ৰঙা হৈ গ'ল এতিয়া মই ইয়াত কাটি থোৱা পিয়াজখিনি দি দিম পিয়াজখিনি দিয়া হৈ গ'ল মই ইয়াত চেনিকণ কিয় দিলোঁ জানেনে চেনিকণ দিলে বৰ ধুনীয়া এটা কালাৰ আহে সেইবাবে মই চেনিকণ দি পিনি অলপ টাইম গৰম হ'বলৈ ৰাখি ৰঙা হ'বলৈ দিলোঁ এতিয়া পিয়াজখিনি দিয়াৰ পাছত মই ভালদৰে পিয়াজখিনি এনেদৰে লৰাই ভাজি লৈছোঁ পিয়াজখিনি ভজা হৈছে আৰু অলপ টাইমৰ কাৰণে ভাজিবলৈ ৰাখি দিম কিন্তু এতিয়া মই ইয়াত দালচেনি ইলাচি যিখিনি মই পেষ্ট কৰি ৰাখিছিলোঁ সেইখিনি মই দি দিছোঁ দালচেনি ইলাচি পেষ্টখিনি দিয়া হৈ গ'ল এতিয়া মই ভালদৰে আকৌ লৰাই লৈছোঁ এতিয়া মই ইয়াত মছলা সানি থোৱা মাংসখিনি দিম মাংসখিনি ফ্ৰিজৰ পৰা উলিয়াই আনিছোঁ এতিয়া মই মাংসখিনি তেলত দিম মাংসখিনি দিয়াৰ পাছতে ভালদৰে মই এনেদৰে লৰাই মাংসখিনি ফ্ৰাই কৰি ল'ম অলপ টাইমৰ বাবে এনেদৰে লৰাই মাংসখিনি ফ্ৰাই কৰি ল'ম এতিয়া মই এখিলা তেজপাত ভালদৰে ধুই এনেদৰে দুটুকা কৰি কাটি লৈছোঁ এতিয়া মই তেজপাত টুকিলাও ইয়াতে দি ভালদৰে মিক্স কৰি দিছোঁ তেজপাত দিলে সোৱাদো ভাল হয় সেইবাবে তেজপাত দিছোঁ বহুত বেছিও দিয়া নাই এখিলা তেজপাতকে মই দুটুকুৰা কৰি দিছোঁ
লগতে মই এটা ডাঙৰ সাইজৰ বিলাহীও কাটি লৈছোঁ আৰু এটা জলকীয়া কাটি লৈছোঁ। জলকীয়া বহুত বেছি দিয়া নাই, ঘৰত দুটাকে সৰু ল'ৰা আছে যিহেতু সিহঁতে ইমান জ্বলা খাব নোৱাৰে, সেইবাবে জলকীয়া এটাই দিছোঁ। মাংসখিনি ফ্ৰাই হৈছে আৰু অলপ টাইম ফ্ৰাই কৰিব লাগিব। এনেদৰে মই মাজে মাজে লৰাই আছোঁ। এনেদৰে আপোনালোকেও লৰাই ভালদৰে ফ্ৰাই কৰি ল'ব। ছাগলী মাংস সিজোতে অলপ টাইমো লাগে। এতিয়া মই ইয়াত আলু দিব পৰা হৈ গ'ল। আলু মই কাটি থৈছিলোঁ, এতিয়া কাটি থোৱা আলু কেইপিচ দি দিম। আলু কেইপিচ দিয়াৰ পাছত মই আকৌ ভালদৰে লৰাই অলপ টাইমৰ বাবে সিজিবলৈ ৰাখি দিম। এনেদৰে লৰাই মই মিক্স কৰি লৈছোঁ। এতিয়া মই অলপ টাইমৰ বাবে ঢাকন দি ৰাখি দিছোঁ। এতিয়া মই ঢাকনখন আঁতৰাই ইয়াত আদা নহৰু পেষ্টকণ দি পিনি ভালদৰে মিক্স কৰি লওঁ। আদা নহৰুখিনি ভালদৰে মিক্স হৈ গ'ল। এতিয়া মই আকৌ অলপ টাইমৰ বাবে ঢাকন দি ৰাখি দিম। মাংস আৰু আলু সিজিছে। এতিয়া মই ইয়াত যিখিনি কাটি থৈছিলোঁ বিলাহী আৰু জলকীয়াটো দি দিছোঁ। দি মই আকৌ ভালদৰে এনেকৈ লৰাই অলপ টাইমৰ বাবে ঢাকন দি ৰাখি দিম। এতিয়া মই এইখিনি ভালদৰে মিক্স কৰি লওঁ। মিক্স কৰা হৈছে। এতিয়া মই ইয়াত যিটো পেকেটৰ গুড়া জালুক পায় তাৰে অলপমান দিছোঁ। দি মই আকৌ ভালদৰে লৰাই এনেকৈ মিক্স কৰি লৈছোঁ। মিক্স কৰাৰ পাছতে মই এতিয়া আকৌ অলপ টাইমৰ বাবে ঢাকন দি ৰাখি দিছোঁ। সকলোবিলাক সিজিছে। এতিয়া মই ইয়াত পানী দিম। পানী মই গৰম কৰিয়ে থৈছিলোঁ ছাইডত। এতিয়া মই ইয়াত পানী দিছোঁ। পানী দিয়াৰ পাছতে ইয়াত মই এতিয়া অলপমান নিমখ দিম। অথনি যিহেতু মছলা সানোতে নিমখ দিছিলোঁ, বেছি দিয়া নাছিলোঁ, অলপমান দিছিলোঁ। সেইবাবে এতিয়া আকৌ সোৱাদ অনুযায়ী অলপমান নিমখ দিছোঁ। নিমখ দিয়াৰ পাছতে মই এনেদৰে আকৌ লৰাই অলপ টাইমৰ বাবে ঢাকন দি ৰাখি দিম। অলপমান উতল অহাৰ পাছত আকৌ এইখিনি তেতিয়া চাম। এতিয়া মই অলপ টাইমৰ বাবে এনেদৰে উতল আহিবলৈ ৰাখি ঢাকি দিম। এতিয়া মই এনেদৰে অলপ টাইমৰ বাবে ঢাকন দি ৰাখি দিছোঁ। মাংস ৰেডি হৈ গ'ল। মাজে মাজে আহি মই এনেদৰে ঢাকনখন দাঙি অলপমান লৰাই থৈ গৈছিলোঁ আৰু এনেদৰে আলু 2 পিচ 3 পিচমান ভাঙিও দিছোঁ। ভাঙি দিলে জোলকণ অলপ ডাঠ হৈ যায়। এতিয়া সকলোবিলাক ৰেডি হৈ গ'ল। মাংস নমাব পৰা হৈ গ'ল। এতিয়া মই এইখিনি নমাই দিওঁ। এয়া বেটাহঁতৰ বাবে খাবলৈ ৰেডি কৰি লৈছোঁ। সিহঁতক খুৱাম এয়া, আৰু এয়া আমাৰ বাবে উলিয়াই থৈছোঁ। ভিডিঅ'টো যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।